নমস্কাৰ, মই পলাশ বৰা। আজি বিয়ালৈ আহিছোঁ ৰ'ব। বা, মাই আৰু মই ব'লক ষ্টাৰ্ট কৰোঁ। বিয়াৰ বাবে একেবাৰে ওলাই গৈ সাজোঁ। ইহঁতৰ ফেমিলিৰে আছিল বিয়াখন। আহি পোৱাৰ পিছতে খাবলৈ মাতিলে। 5 মিনিটো বহিব লগা নহ'ল। আৰু মইতো ভালেই পাওঁ খোৱা বোৱা বুলিলে। আৰু এইফালে খাবলৈ একদম হাত চাত কুচাই লৈছে। আৰু মই খোৱাতকৈ বেছি ভিডিঅ'তহে গুৰুত্ব দিছোঁ। और अभी हमारा सबका खाना কমপ্লিট হৈ গয়া। এতিয়া হাতখন ধুই গুৱামুৰি অকণ খাওঁগৈ। আৰু ইয়াত বেছি টাইম নকৰোঁ, কাৰণ ৰাস এখনো আছে তাতো যাম। বিয়াত ফটো চটো উঠি কৰি এতিয়া পেহাহঁতৰ লগতে যাব ওলাইছোঁ। পেহাহঁতো ৰাসত যাব বোলে। ৰাস যাম বাৰু, আগত ইয়াত সোমাই লৈছোঁ ৰ'ব। ইহঁতৰ নতুনকৈ ঘৰটো বনাই আছিলে, তাকে চাবলৈ আহিছিলোঁ। আৰু এতিয়া ৰাস পালোহি দিয়ক। ইয়াত বহি বহি একদম আমনিয়ে লাগি গৈছিলে। ষ্টাৰ্টেই হোৱা নাছিলে। আৰু বহুত টাইম অপেক্ষা কৰাৰ পিছত ষ্টাৰ্ট হ'ল আৰু। এতিয়া পুতনা ওলাইছে আৰু বহুত টাইম অপেক্ষাৰ পিছত। মিউজিকটো কিন্তু শুনি একদম ধুনীয়া লাগে দেই। এতিয়া ৰাস চাই কৰি আমি ঘৰলৈ আহি আছোঁ। আৰু যিসকলে মোৰ ভিডিঅ' আজি প্ৰথমবাৰৰ বাবে চাইছে, সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে।